ফুৰিব যায় আপোনালোকে তো নিশ্চয় আপোনালোকে পানী বটল আৰু লগতে কিবা কিবি খোৱা এতিয়া 15 আগষ্ট গৈছিলোঁ চাইকেলিং ৰাইড তো তেতিয়াও মানে 12টা বজাতে এনেকৈ ৰাইড কৰিছিলোঁ The same mistake more than twice. Same song, but brand new dance. I wear out my third second chance. You take my. So hello guys, welcome back to my YouTube channel. So আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। গুড মৰ্নিং। আমি আজি হ'ল ছানডে তো আজি হ'ল ছানডেৰ মানে কি আমাৰ মানে এনেই ওলাইছোঁ আৰু ফুৰিব আৰু মৰ্নিং হয় আৰু মোৰ এজন লগৰ যাব তো আজি ক'ত যাম ক'ত নাযাম তো গৈ আছোঁ আপোনালোকক তো এতিয়া গৈ থাকোঁ দুধনৈৰ পৰা মোৰ ফ্ৰেণ্ডটোক লগ ধৰি গৈ থাকিম তো লেটছ গো গাইছ এইটো চুৰু কৰিম দুধনৈৰ পৰা তো এতিয়া দুধনৈত গৈ আছোঁ দুধনৈ পামেই আৰু তো আহি থাকোঁতে মানে ভিডিঅ'টো বনাব খুজি আছিলোঁ ঘৰৰ পৰা বা কিবা এটা মানে প্ৰব্লেম হৈ আছিল মোৰ অলপ তো তাৰ কাৰণে বনোৱা নাই তো ডাইৰেক্ট মানে আহিতে মানে আজকে মনত পৰিল যে এনেকা জেগাত কি দুধনৈ আহি গ'লোঁ দুধনৈ এইখিনি ঠাইটো কয় বাবুপাৰা তো ফ্ৰেণ্ডটো এতিয়া ৰখি আছে মোৰ আগত তো এতিয়া গৈ আছোঁ তো আজি হ'ল ছানডে তো মানুহ দেখোন নায়েই চাগে ৰাস্তাত তো চাই থাকক দেখক মোৰ লগত ফেট বাইক লগত আৰু এটা ফেট বাইক ধনজিত ভাই আহিছে ঐ তো আজি ডাবল ফেট বাইক পূৰা মানে ৰিয়েকশ্যন মজা লাগিব ৰে গাইছ মজা তো গৈ আছোঁ দুধনৈ টু মিণ্ডি গাইছ পূৰা একদম ৰদ এনেকুৱা গৰম লাগি আছে গাইছ বাট একো নাই ৰাইডাৰবোৰৰ আৰু কি গৰম ঠাণ্ডা যাবহে লাগে খালি তো লেটছ গো গাইছ দামৰাবোৰ নেদেখাওঁ কাৰণ দামৰাবোৰ বহুত দেখাইছোঁ আপোনালোকক ভিডিঅ'ত তো ডাইৰেক্ট এনেই নলবাৰী চলবাৰী দেখাই আছোঁ আৰু মাজে কিন্তু দামৰা নেদেখাওঁ আজি লেটছ গো ষ্টেণ্ড কৰি এবাৰ চেষ্টা কৰি আছে পূৰা ধনজিতে আমি ক'তবা আহি পালোঁ বাট এতিয়া মানে এইটো মেইনলি যোৱা ৰ'দ আৰু এইটো তো যাম নলবাৰী পাম আৰু নলবাৰীৰ পিছত আৰু এই ভিতৰত কি ধুনীয়া জেগা ৰাস্তা আছে তো আপোনালোকক দেখাম কিন্তু বাট ৰাস্তাবোৰ চাওক না গাইছ পূৰা অফ ৰ'ডিং মানে এতিয়া পকা ৰাস্তা নাই পাইজামা এতিয়া 15 আগষ্ট গৈছিলোঁ চাইকেলিং ৰাইড তো তেতিয়াও মানে 12টা বজাতে এনেকুৱাকৈ ৰাইড ষ্টাৰ্ট কৰিছিলোঁ আৰু সেইটো লেডিজ চাইকেল আছিল বাট আজি ৰাইড কৰাটো সেনেকাই হৈ আছে টাইমটো সেনেকুৱা টাইমতে হৈ আছে আৰু আজি হ'ল ফেট বাইক তো চাওঁচোন ফেট বাইকত বেছি কেনেকুৱা লাগে মানে আজিতো নালাগে বাট অলপ সিটোৰ প্ৰব্লেম অকণ বিষায় আৰু বাকী একো নিবিষায় গৈ আছোঁ চাইডত খানা লাগি আছে বাট বহুত গৰম বে বিহাই গাইছোঁ আমি গাঁৱে ভিতৰে আহিতে এতিয়া নলবাৰী দেউৰীপাৰা পালোঁ আৰু আমি নলবাৰী চলবাৰীতো নাযাওঁ আমি একদম পূৰা মেইনলি যাব লাগিব তো পূৰা দেখাই আছোঁ আৰু পাহাৰবোৰ চাওক পাহাৰবোৰ চাওক কি ধুনীয়া লাগি আছে আৰু আপোনালোকক দেখাব খুজিছিলোঁ মাছ মাৰি আছিল কি মজা চাবলৈ মন গৈছিল বাট আমি ৰখিলে আৰু লেটে হৈ যাব পলমে হৈ যাব তো তাৰ কাৰণে গৈ আছোঁ ৰাস্তা একদম বেয়া আহাতে এদিন আহিম যাওঁতে এদি লেলা হৈ যাব লাগিব বাকী এইখনতো গৈয়ে পোৱা নাই মেইনডিলৈকে আৰু বা কিমান দূৰ ৰাস্তা বেয়া তো চাওঁ একচুৱেলি এডভেঞ্চাৰটো দৰকাৰ হেনা গাইছ ইয়াৰ হ'ল পূৰা মানে হালাত খাৰাপ হৈ গ'লি আৰু আজি ফাৰ্ষ্ট না একো নাই হৈ যাব টেনশ্যন নাই চ' লেটছ গো গাইছ চাই থাকক ষ্টে টিউন গাইছ এনেকুৱা এটা জেগাত আহিছোঁ মানে কিবা নলবাৰী এৰিলোঁ কি ধুনীয়া লাগি আছে ইপিনে অলপ ৰেষ্ট ল'লোঁ বম ভাঙাৰ লাগি গ'ল ইপিনে চাওক না কি ধুনীয়া লাগি আছে ৰে ভিউটো মানে একদম মানে এই যে কিবা ভূতৰ ফিল্ম না কিবা এনেকুৱা ফিল্ম মানে দেখাই নাই মোৰ ভাল লাগে আৰু অলপ মই ইয়াৰ দ্বাৰা এই চিনেমেটিক এটা বনাইছিলোঁ আপোনালোকে চাব ইনষ্টাগ্ৰামত গৈ এয়া ঐ কি হ'ল অৱস্থা খাৰাপ তো আমি পানীও আনা নাই বটলত তো অকণমান আগত গৈ মানে পানী দোকান মানে কিবা পানী খাম আৰু গৈ আছোঁ এতিয়া ধনজিত পিছত আছে আৰু এতিয়া মজাকৈ গৈ আছোঁ আৰু আপোনালোকে বেকগ্ৰাউণ্ড চাওক না কি ধুনীয়া লাগি আছে বহুত ধুনীয়া লাগি আছে বাট ৰাস্তাটো একদম বেয়া মানে পূৰা মানে আৰু মোৰ ৱাইট এংগেলত ভিডিঅ' বনাই আছোঁ তো পূৰা মানে লৰি আছে চাগে তো এইটো ইগন'ৰ কৰিব গাইছ ভিডিঅ' এনজয় কৰক ৰেষ্ট লওঁ এতিয়া জেগাটো কি নাম মানিকঞ্জ নেকি তো অলপ ব্ৰেক ল'লোঁ ফ্ৰুটি ৰেচ আৰু অলপ পানী চানী খাওঁ আৰু এতিয়া আমি পালোঁ মিণ্ডি পাথাৰ কলেজ ভিতৰত আগতে গৈছিলোঁ বাট ভিডিঅ' বনোৱা খোৱা নাই তেতিয়াও একবাৰ সোমাই চাবলৈ চেষ্টা কৰিম অহা টাইমত এইটো চাৰ্চ চাগে কি ধুনীয়া লাগি আছে ফাইনেলি মিণ্ডি পাথাৰ আহি পালোঁ
এই চাওকচোন না এই ছোৱালীজন কেনেকুৱা বাইক চলাই আছে সেই ৰ খাতাৰনাক একদম ৰাস্তা একদম বেয়া মানে শিল মানে পকা ৰাস্তা বনাব মানে কিবা হৈ আছে নেকি তো ফাইনেলি পালোঁ আৰু একো খোৱা নাই গাইছ একদম মানে আমি চাইকেলিং কৰিব আহিলে মানে একোকে নোখোৱাকৈ আহোঁ আৰু তো এতিয়া যাম ডাইৰেক্ট এইপিনে চো এই কিয় এইপিনে যাব পাৰে চ' লেটছ গো গাইছ তো আগেদি যাব গ'লে এদি অলপ আগত গ'লে মানে মিণ্ডি যোনটো টাউন হয় তো দেখাবলৈ চেষ্টা কৰিম আগত মানে আমি ষ্টেচন যাম মজা লাগিব উফ ৰে ফাইনেলি মানে আমাৰ ডেষ্টিনেশ্যন একচুৱেলি আপোনালোকে জানে মই ডেষ্টিনেশ্যন মানে এনেকৈ কণ্টেণ্ট নহয় বাট আমি প্ৰেক্টিচ কৰিবৰ কাৰণে এনেই আহিছোঁ আৰু অফ ৰ'ডিং প্ৰেক্টিচ আৰু এইটোৱে ভাল ফাইনেলি আমি মিণ্ডি পথাৰ আহি পালোঁ ৰাস্তা পুৰা কাম চলি আছে ইয়াৰ ওলাল আৰু এতিয়া আমি অকণমান এতিয়া আৰু ৰাউণ্ডলৈ ঘূৰি যাম একদম কষ্ট লাগি গ'ল নাই একদম পুৰা হেভি কষ্ট পাইছে কম আৰু চাইকেলিং কৰি অহা এতিয়া আৰু যদি অফ ৰ'ডিং এনেকুৱা ৰাস্তা হয় উফ ৰে খাতাৰনাক তো এতিয়া পকা ৰাস্তা পাম আৰু এতিয়া মিণ্ডিৰ মানে মাৰ্কেট হয় আৰু টাউন মানে এনেকৈ মাৰ্কেট আৰু দুধনৈ নিচিনাতো নহয় কাৰণ দুধনৈ বহুত ডাঙৰ মিণ্ডিতকৈ বাট একো নাই ঠিকে আছে বহুত ভিতৰতো যে এনেকৈ টাউন দেখিবলৈ পালোঁ ভালে লাগি গ'ল আৰু উফ মজা মিণ্ডি আহি পালোঁ গাইছ মিণ্ডি ফাইনেলি ধনজিত আছে একদম মানে পূৰা মানে আমি ভাবিলোঁ মানে ভাল ৰাস্তা হ'ব আৰু এনেকৈ ৰাস্তা পালোঁ উফ মানে কি ক'ম না গাইছ পূৰা হাৰ্ড ৱৰ্ক গাইছ ইদি আমি আগতে বাগালমুৰা আহিছিলোঁ তো ৰাস্তা বেয়া আৰু এতিয়া নাযাওঁ আৰু সিপিনে তো এয়া মিণ্ডি পথাৰ ৰেলৱে ষ্টেচন মজা Time for me to face the facts. The best me is with you, but ফাইনেলি মিণ্ডি পথাৰ ৰেলৱে ষ্টেচন এইটোৱে ডেষ্টিনেশ্যন আছিল আমাৰ চাইকেলিং কৰাৰ বাকী কেনেকুৱা লাগিছে ৰাস্তা কেনেৰকম ৰাস্তা খাতাৰনাক গাইছে ইয়া ছোৱালী আছে এইপিনে আজি তাতে আৰু চানডে উফ अरे कहना क्या चाहते हो it's hard to find the reason why you stay by my side. ফাইনেলি আমি আহি পালোঁ মিণ্ডি পথাৰ আৰু দুধনৈৰ পৰা আহা আপোনালোকে এটা কথা কওঁ দুধনৈৰ পৰা আহা আপোনালোকে সকলোৱে জানে চাগে আৰু যোনে নাজানে মই কৈ আছোঁ দুধনৈৰ পৰা এইপিনে এটা যোৱা ৰাস্তা আপোনালোকে নিশ্চয় দেখিছে চাগে অভাৰব্ৰিজ দি আহা তো সেই ৰাস্তাটো আমি মানে গম পাওঁ কিমান দূৰ লাগি আহে মিণ্ডি পথাৰ লাগি আহে বুলি জানো আৰু তো এইদিনত দেখা নাছিলোঁ মানে এই ট্ৰেইন ৰাস্তাটো মানে একদম লাষ্ট হোৱা লাগি মানে আমি কেতিয়াও দেখা নাছিলোঁ ট্ৰেইন ৰাস্তা খতম হোৱা মানে গৈ থাকে তো ফাইনেলি আমি আহি পালোঁ সেইটো এটা লোকেশ্যনত য'ত নেকি ট্ৰেইন ৰাস্তা খতম পূৰা ট্ৰেইন ৰাস্তা নায়েই আৰু সিদিয়া আগত তো বহুত ধুনীয়া লাগি আছে এতিয়া বহুত ৱেট মানে একদম গৰম হৈ আছে আপোনালোকে চাওক সূৰ্য দেৱতাৰ গৰম বাপৰে বাপ আৰু এইপিনে চাওক কি ধুনীয়া মানে কিবা এয়াৰপৰ্ট টাইপ লাগি আছে একদম মানে এনেকুৱা ডাঙৰ এটা ফিল্ড টাইপ পূৰা গোটাই পকা মানে পূৰা হেলিকপ্টাৰ নাম্বাৰ পাব আৰামছে বাকী মোৰ লগত আছে ধনজিত পূৰা ৰেষ্ট ল'লোঁ আমি একোৱেই আনা নাই মানে খাব টকাও আনা নাই পইচাও আনা নাই একদম আনা নাই মানে একদম ন' প্ৰিপেৰেশ্যন একদম এনেই আহিছোঁ আৰু কিবা ফাল্টুতে কৰোঁতে মিণ্ডি পথাৰ আহিম বুলি এটা আশা চাইকেলিং পূৰা একটা অফ ৰ'ডিং হৈ আহিছোঁ আৰু আজি পূৰা চাওক না আপোনালোকে পূৰা চেম চাইকেল ফেট বাইক বুলি কয় চাইকেল নকবি দেই ফেট বাইক লগত লৈ আহিছোঁ কি মজা লাগিছে গাইছ এতিয়া ৰেষ্ট লওঁ অলপ পিছত আপোনালোকক মজাকৈ ষ্টেচনটো আৰু দেখা আছোঁ আৰু অলপ এনেই আৰু দেখাবতো কিছু নাই বাট দেখা When it's you and I. বহুত দেৰি থাকিলোঁ ইয়াত এনেকুৱা গৰম মানে আৰু ভোকো লাগিছে তো আমি যাবলৈ যাম আৰু ফ্ৰেণ্ড আহিব বুলি কৈছিলে তাৰপিছত এতিয়া নাহে আৰু বোলে তাকে অলপ দেৰি ৰখিলোঁ আৰু একচুৱেলি আমিতো ঘূৰা নহয় একচুৱেলি জাষ্ট চাইকেলিং প্ৰেক্টিচ আৰু লগতে চাইকেলিং কৰিছিলোঁ আৰু এতিয়া যাম আৰু লাহেকৈ কি কৰিম আৰু উপায়তো নাই আৰু দেৰি হৈ যাব কাৰণ ৰাস্তাটো একদম এনেকুৱা বেয়া না কোনদি যাওঁ ডিচাইড হোৱা নাই তো এতিয়া যাবলৈ ৰেডি নহয় যাঙি আৰু গাইছ বাই বাই মিণ্ডি গাইছ এতিয়া যাম আৰু তো এইবোৰ জেগা গোটাই মানে গাৰোসকলৰ হয় গাৰো জনগোষ্ঠীসকলৰ হয় একদম সকলোৱে আজি চানডে তো সকলোৱে পূৰা মানে ঘূৰিব ওলাইছে আৰু গীৰ্জাৰ পৰা আহি এতিয়া ৰেষ্ট
তাতে সকলোৱে পূৰা দোকান দিছে। আমি য'ত বহি আছিলোঁ তেতিয়া তাতে পূৰা মানে দোকান নাছিল, তো এতিয়া পূৰা দোকান দিবলৈ ওলাইছে আৰু বাকী চাওক না ভিউ কিবা মজা, ৰাস্তাটো ভাল লাগি আছে কিবা। তো এতিয়া যাওঁতে আৰু বেণ্ড বাজিব আমাৰ, যাওঁতো আৰু কি দেখাম আপোনালোকক। এনেই আৰু গাইজ শ্বৰ্ট ভিডিঅ' ব্লগ বনাবলৈ চেষ্টা কৰিলোঁ। ই চাওক কি ধুনীয়া লাগে। এতিয়া আমি যাওঁ উভতি। আৰু গাইজ এটাই প্ৰব্লেম হৈ গ'ল, আমাৰ বহুত ভোক লাগিছে। আমি ৰাতিপুৱা একো খাই অহা নাই, ভঞ্জিতো খাই অহা নাই, ময়ো খাই অহা নাই। আমাৰ এটাই ভুল হ'ল। আৰু ক'ত বাকিনি অলপ দূৰত যদি চাইকেলিং কৰিব যায় আপোনালোকে, তো নিশ্চয় আপোনালোকে পানী বটল আৰু লগতে কিবা কিবি খাবা, বেগ সৰু এটা বেকপেক পায় চাইকেলিং কৰা, তো সেইটো লৈ কিনে আপোনালোকে নিশ্চয় যাব। কাৰণ আজি আমিও পাহৰি গৈছোঁ, চানডে নাইট কৰিতো ওলাইছোঁ, কিন্তু আমি নাজানো, পাহৰি গৈছিলোঁ যে মানে চানডে যি মানে অকণমান মানে এনেকুৱা গাঁৱৰ এলেকাত মানে দোকানবোৰ বন্ধ থাকে। আমি ভাবিছিলোঁ দোকানবোৰ থাকিব খোলা, পাছত এনেকৈ গাঁৱৰ এলেকা দোকান বন্ধ। আমাৰ বেণ্ড বাজিল, এতিয়া ভোক কেনেকুৱাকৈ দুধনৈত যাওঁ আমিহে নাজানো। আৰু বাকী আপোনালোকক ইমান কষ্ট নিদিওঁ, আপোনালোকে কষ্ট কৰক, অনলি লাইক কৰি দিয়ক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি দিব, জলদি 2K কৰি দিয়ক। আৰু বাকী কষ্ট আমি কৰি দিম, আপোনালোকে অনলি ভিডিঅ'টো এনজয় কৰক গাইজ। চাওক গাইজ আহিতে কি দেখা পালোঁ, ঘৰত গৈ থকা টাইমতে গৰু চৰোৱা। তো আমাৰ পিনেতো এনেকৈ দেখাই নাযায়, কাৰণ এনেকুৱা গৰু পূৰা গাঁৱৰ সকলোৰে মানে গৰু এনেকুৱাকৈ মানে 2-3জনে মানে গৰু চৰিয়াই মানে ওলাই কিনে চাই থাকে। আৰু তো আমাৰ পিনে দেখাই নাযায়, আগৰ দিনত দেখিছিল, বাট এতিয়াও দেখা যায়, কিন্তু ভিতৰে গাঁৱত। তো এয়া ভাল লাগিল দেখি, ইমানকেইটা গোটাই গাঁৱৰে গৰু চাগে এইটো। আমি ফাইনেলি মেইন ৰাস্তা পালোঁ, দুধনৈত পাম আৰু একদম এনেকুৱা ভাগৰ লাগিছে, কথা ক'ব একোৱে পোৱা নাই। বেয়া চেয়া নাপাব আপোনালোকে, ভিডিঅ'টো কেনেকৈ হ'ল কেনেকৈ নহ'ল আপোনালোকে নিশ্চয় কমেণ্টত ক'ব। আৰু 2K গাইজ সকলোৱে কৰি দিয়ক। আৰু এতিয়া ধুন্দিত যাব আৰু ঘৰত মানে আহি পালোঁ। ঐ ৰে ভাই যাবি ধুন্দিত গেল। এতিয়া মই ডাইৰেক্ট চিধা গৈ ঘৰত, আৰু ভিডিঅ' নাপাওঁ আৰু গাইজ চাই থাকক। তো গাইজ ভিডিঅ'টো এইখিনিয়ে আছিলে, দুধনৈ টু মিণ্ডি আপ টু ডাউন। এতিয়া ৰাখিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে ভালকৈ কমেণ্টত ক'ব, আৰু 2K কৰি দিয়ক সকলোৱে জলদি। তো ভিডিঅ'টো ৰাখিছোঁ, বাই বাই গাইজ, আৰু লগ পাই আছোঁ নিউ এটা ভিডিঅ' লৈ। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।